মই মানে আজি ভিডিঅ' লৈ অহা নাই। মই কিছু কামত মানে অলপ ওলাই গৈছিলোঁ। তো আজি টাউনত আপোনাৰ যিটো অৱস্থা দেখিলোঁ হুলস্থুলীয়া, আপোনাৰ ছ'চিয়েল মিডিয়াতো দেখি আছোঁ বা তাৰ বিষয়ে অকণমান ক'বলৈ লৈছোঁ। আপোনাৰ বিষয়টো বিতৰ্ক হিচাপত নল'ব, একো ভুল বুলি ভাবি নল'ব। কথাটো এটাই, সৰু কথা এটা চিম্পুল। ৰাম নৱমীৰ দিনা যিটো হুলস্থুল পৰিৱেশ সৃষ্টি হৈছিলে আমাৰ টাউনত, তাৰে অকণমান আপোনালোকক ভিডিঅ' দেখাইছোঁ। সৃষ্টি মানে কি, অইন একো নাই। ৰাম নৱমীৰ দিনাখন আপোনাৰ প্ৰচেছন কৰিছিলে কিছু সংখ্যক মানুহে আহি পেলাই। প্ৰচেছন কৰাটো আপত্তি নাই, প্ৰচেছনটো কৰক, ভাল কথা, কৰিব লাগে। কিন্তু এই বক্স লগাই পেলাই আপোনাৰ জয় শ্ৰীৰাম ধ্বনি এনেকৈ কৰি পেলাই আপোনাৰ DJ বক্স এনেকৈ কৰি লগোৱাটো আচলতে এইটো ভাল নহয়। কিন্তু মই নহয়, আপোনাৰ যেতিয়া প্ৰচেছন গৈ আছিলে, ওচৰৰ মানুহো কৈ আছে যে ইমান হাই চাউণ্ড কোৱালিটি লৈ পেলাই আপোনাৰ তেনেকৈ প্ৰচেছন কৰিছে, গাড়ী জাম্পিং কৰিছে, বাইক ৰেলী কৰিছে। তো শ্ৰীৰামৰ নামত আপোনাৰ তেনেকুৱাটো অলপ ভাল দেখা নাই। গতিকে কথাটো আপোনালোকে চাই লওকচোন ভিডিঅ'টো। ৰাম নৱমীৰ নামত যিটো আপোনাৰ এটা হুলস্থুলীয়া পৰিৱেশ হৈছে, সেই পৰিৱেশটো আচলতে গ্ৰহণযোগ্য হ'ব নোৱাৰে। কাৰণ আপোনাৰ যেতিয়া প্ৰচেছন কৰি আছে, ওচৰৰ এজন নহয়, কেইবাজন ব্যক্তিও মানে অসুবিধাৰ সন্মুখীন হৈছে যে এনেকৈ হাই লাউড দি কাইলৈ পৰীক্ষা আছে, কিবা আছে, এনেকৈ পাতি থকা আলোচনা কৰি হৈছে। আৰু ৰাম নৱমীৰ দিনা প্ৰচেছন আচলতে তেনেকৈ কৰাটো নহয়। আৰু এনেকৈ ডান্স কৰি আপোনাৰ DJ বক্স লগাই পেলাই ডান্স কৰি আপোনাৰ গাড়ীৰ হিপ হপ ডান্স দি প্ৰশাসনে বাৰে বাৰে মানা কৰি আছে। তেওঁ বুলিও আপোনাৰ কথা অমান্য কৰি পেলাই এনেকৈ প্ৰচেছন কৰাটো আপোনাৰ গ্ৰহণযোগ্য হ'ব নোৱাৰে। সেইটো আপোনালোকেও জানে বা সকলোৱে জানে। তো প্ৰশাসনে মানা কৰাৰ পিছতো আপোনাৰ এনেদৰে প্ৰচেছন হৈয়ে থাকে। তাকে দেখি এতিয়া গোটেই গোলাঘাটবাসী আপোনাৰ মুখে মুখে ৰাম নৱমীৰ যিটো প্ৰচেছন, সকলোৰে মুখে মুখে ওলাই আছে। প্ৰশাসনে মানা কৰাৰ পাছতো এটা হাই লাউড স্পীকাৰ লৈ পেলাই এইদৰে চিঞৰ বাখৰ কৰি আছে। যিসকলে মোৰ ভিডিঅ'টো চাই আছে, তেওঁলোকে লাষ্টলৈকে চাই মই কোৱা কথাখিনি যদি ভুল হৈছে বা মই ভবা কথা ধৰণৰ হোৱা নাই বা ভুল হ'ব পাৰে মোৰ, তো কমেণ্ট কৰি জনাব। এইদৰে আপোনাৰ বক্স লগাই, DJ চাউণ্ড লগাই, গাড়ী হিপ হপ কৰি, বাইক ৰেলী কৰি এনেকৈ জানো ৰাম নৱমীৰ প্ৰচেছন কৰিব পাৰি? মোক কমেণ্ট বক্সত কৰি জনাবচোন। Run.